এই মুহূৰ্তত লৈ আছোঁ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজিৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। অসমত 2 ISS উগ্ৰপন্থী গ্ৰেপ্তাৰ। ধুবুৰীত গ্ৰেপ্তাৰ ISSৰ মুৰব্বী। অসমত 2 ISS উগ্ৰপন্থী গ্ৰেপ্তাৰ। অসমত ISSৰ 2 শীৰ্ষ নেতাক গ্ৰেপ্তাৰ। ধৃত ISS নেতা হৰিছ আজমল ফাৰুকী। ধৃত ISS নেতা অনুৰ ওৰফে ৰেহান। ধৃত হৰিছ ফাৰুকী ISSৰ ইণ্ডিয়া গোটৰ মুৰব্বী। হৰিছৰ ঘৰ ডেৰাডুনত আৰু অনুৰাগৰ ঘৰ হাৰিয়ানাৰ পানীপথত। ISS অনুৰাগ সিং ওৰফে ৰেহান মুছলমানলৈ ধৰ্মান্তৰিত। ISS অনুৰাগ সিঙৰ পত্নী বাংলাদেশী নাগৰিক। বাংলাদেশত আত্মগোপন কৰি আছিল ধৃত ISS নেতাই। ধুবুৰী সীমান্তৰ বাংলাদেশৰ পৰা প্ৰৱেশ কৰিছিল অসমত। 2 ISS নেতাৰ বিৰুদ্ধে ৰুজু হৈছে বহু গোচৰ। NIAৰ মষ্ট ৱান্টেড তালিকাত নাম আছিল 2 ISS সন্ত্ৰাসবাদীৰ। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে আটক কৰে 2 উগ্ৰপন্থী। অন্য এক খবৰ, এইবাৰ ফেক এনকাউণ্টাৰ কৰা আৰক্ষীক যাৱজ্জীৱন কাৰাদণ্ড। আদালতে দিলে ঐতিহাসিক ৰায়। এনকাউণ্টাৰ স্পেচিয়েলিষ্টৰ ঠিকনা হ'ল জেল। প্ৰদীপ শৰ্মাক ফেক একাউণ্টাৰৰ অভিযোগত আদালতে বিহিৰে শাস্তি। আৰক্ষীকো আদালতে দিলে নীতি শিক্ষা। আইনৰ ৰক্ষকে অপৰাধীৰ দৰে কাৰ্য কৰাটো গ্ৰহণযোগ্য নহয়। খাকী পোছাকত থাকি অপৰাধীৰ দৰে কাৰ্য কৰিবলৈ আইনে অনুমতি নিদিয়ে। 2006 চনত মুম্বাইত সংঘটিত হৈছিল এই এনকাউণ্টাৰৰ ঘটনা। লক্ষণ ভায়াক এনকাউণ্টাৰ কৰিছিল প্ৰদীপ শৰ্মা বাহিনীয়ে। আৰক্ষীৰ সৈতে সংঘাতত নিহত হোৱা বুলি কৰা হৈছিল দাবী। প্ৰদীপ শৰ্মা 17 জনক যাৱজ্জীৱন কাৰাদণ্ড দিয়া ন্যায়ালয়ে 3 সপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰাৰ নিৰ্দেশ আদালতৰ। অন্য এক খবৰ, প্ৰকাশ পালে বিশ্বৰ আটাইতকৈ সুখী দেশৰ তালিকা। 143খন দেশৰ ভিতৰত ভাৰতৰ স্থান 126 সংখ্যক। সমীক্ষাত নেপাল, পাকিস্তান, ম্যানমাৰতকৈ পিছত পৰিল ভাৰত। ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত এটা সংস্থাই চলাইছিল সমীক্ষা। তালিকাৰ শীৰ্ষত আছে ফিনলেণ্ড। 108 সংখ্যক স্থানত আছে পাকিস্তান। তালিকাত 143 নং স্থানত তালিবান শাসিত আফগানিস্তান। আন এক খবৰ, আপোনাৰ হাতত কেৱল 10 দিন। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। যান বাহনৰ লাখ লাখ গৰাকী আহিল ডাঙৰ খবৰ। যান বাহন আইন উলংঘাকাৰীক নাকি লগাবলৈ সাজু পৰিবহণ বিভাগ। যদি আপোনাৰ যান বাহনৰ নথি পত্ৰ নাই তেন্তে সাৱধান, আপোনাৰ হাতত আছে মাত্ৰ কেৱল 10 দিন। যান বাহনৰ গৰাকীক 31 মাৰ্চৰ শেষ সময় বান্ধি দিছে পৰিবহণ বিভাগে। 31 মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব যান বাহনৰ নথি পত্ৰৰ কাম। নিৰ্দিষ্ট সময় উকলি যোৱাৰ পাছত ভৰিব লাগিব প্ৰতিদিনৰ জৰিমনা। বছৰি ভৰিব লাগিব অতিৰিক্ত 7,300 টকা জৰিমনা। ৰাজপথৰ পৰাই জব্দ কৰা হ'ব আপোনাৰ কৰ অনাদায়ী বাহন। যান বাহনৰ নথি পত্ৰ নৱীকৰণ নকৰিলে পৰিব আপুনি মহাবিপদত। নথি পত্ৰ নৱীকৰণ নকৰিলে জব্দ হ'ব পাৰে আপোনাৰ কৰ অনাদায়ী বাহন। শীঘ্ৰেই নৱীকৰণ কৰক প্ৰদূষণ, ইঞ্চুৰেঞ্চ, পাৰ্মিট, সকলো নথি পত্ৰ। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। বাহনৰ নথি পত্ৰ নৱীকৰণ নকৰাসকলৰ বিৰুদ্ধে কঠোৰ পৰিবহণ বিভাগ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পৰিবহণ বিভাগে চলাইছে তীব্ৰ অভিযান। পৰৱৰ্তী খবৰ, হোলীৰ দিনাই চন্দ্ৰগ্ৰহণ। 14 দিনত দুটাকৈ বিৰল পৰিঘটনা। দুটাকৈ বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। 100 বছৰৰ পিছত হোলীৰ দিনাই চন্দ্ৰগ্ৰহণ। 8 এপ্ৰিলত 50 বছৰৰ পিছত বিশেষ সূৰ্যগ্ৰহণ। 25 মাৰ্চত বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। পুৱা 10:24 হ'ব চন্দ্ৰগ্ৰহণ। বিয়লি 3:01 বজাত চন্দ্ৰগ্ৰহণৰ অন্ত। চন্দ্ৰগ্ৰহণৰ 13 দিন পিছতে আহিব তীখৰীয়া সূৰ্যগ্ৰহণ। 7 মিনিট 14 ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। দিনৰ 2:12 বজাত লুকাই যাব সূৰ্য। 7 মিনিট 14 ছেকেণ্ডৰ সময় অন্ধকাৰ হ'ব পৃথিৱী। 8 এপ্ৰিলত বছৰটোৰ প্ৰথম আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা দৃশ্যমান হ'ব সূৰ্যগ্ৰহণ। অন্য খবৰ, এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে মহা অভিযোগনামা। গ্ৰীণ নৰ্থ ৰিজৰ্টত 100 মহাভিযোগৰ চাৰ্জশ্বিট। 40 পৃষ্ঠাজোৰা চাৰ্জশ্বিটৰ পৃষ্ঠাই অভিযোগ। 1 নম্বৰত ভূমি কেলেংকাৰীৰ পৰা এপেক্স বেংক কেলেংকাৰী। 2 নম্বৰত মূল্যবৃদ্ধি, নিবনুৱা সমস্যাৰ পৰা ইন্ধনৰ দাম বৃদ্ধি। নম্বৰত গৰুমহৰ চিণ্ডিকেটৰ পৰা কয়লা খনি যুৱকৰ মৃত্যুলৈ। 4 নম্বৰত হাতীৰ উপদ্ৰৱৰ পৰা ঋণগ্ৰস্ত মহিলাক প্ৰতাৰণালৈ। 5 নম্বৰত টোল গেট মাধৱনৰ পৰা বিদেশী সমস্যালৈ। 6 নম্বৰত আৰক্ষীক নিয়ন্ত্ৰণৰ পৰা চাইবাৰ অপৰাধলৈ। 8 নম্বৰ ভোটাৰ সীমান্তত হাতীৰ উপদ্ৰৱ মহাভিযোগত। নম্বৰত বুলেট ট্ৰেইন স্মাৰ্ট চিটিৰ পৰা টুইন টাৱাৰলৈ। নম্বৰত ব্ৰহ্মপুত্ৰ খননৰ পৰা গুৱাহাটীৰ কৃত্ৰিম বানলৈ। চৰকাৰী শিক্ষা ব্যৱস্থাৰ পৰা অসম চুক্তিৰ ৰূপায়ণলৈ। আন এক খবৰ, এইবাৰ গৰু চিণ্ডিকেটৰ চক্ৰৰ সুসম্পৰ্ক আৰক্ষীৰ। অবৈধ গৰু সৰবৰাহকাৰীৰে মিলিত আৰক্ষী। এজন আৰক্ষী বিষয়াই নাক কাটিলে যোৰাবাট আৰক্ষীৰ। গুগল পেৰে অহা টকা ভগালে ASI মতলেব আলীয়ে। অবৈধ সৰবৰাহকাৰীৰে আৰক্ষীৰ গোপন বুজাবুজিৰ অভিযোগ। সহকাৰী উপ পৰিদৰ্শক মতলেব আলীক ৰিজাৰ্ভ ক্ল'জ। আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ বিভাগীয় শাস্তিৰ নিৰ্দেশ। যোৰাবাটৰ আন আৰক্ষী আহিব তদন্তৰ আওতাত।
যদি এতিয়ালৈকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনে প্ৰেছ কৰি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে নিতৌ পাই থাকা। ধন্যবাদ।